ছাত্ৰ-ছাত্ৰীসকল আমি মুদ্ৰা আৰু বেংক ব্যৱস্থাৰ বিষয়ে আলোচনা কৰি আছিলোঁ। যোৱা ক্লাছত আমি মুদ্ৰাৰ ভূমিকা আৰু মুদ্ৰাৰ অসুবিধাসমূহ আলোচনা কৰিলোঁ। আজি আমি এই অধ্যায়টোৰ এটা গুৰুত্বপূৰ্ণ বিষয় বেংক সম্পৰ্কে আলোচনা কৰিম। আমাৰ সকলোৰে এটা ধাৰণা আছে বেংক সম্পৰ্কে। তোমালোকে বিভিন্ন ধৰণৰ বেংক দেখিছাও আৰু তোমালোকৰ ঘৰৰ মা-দেউতাহঁতে আৰু তোমালোকেও নিশ্চয় বেংকৰ লগত লেনদেন কৰিছা। গতিকে আমি বেংকত ধৰা আমাৰ টকা পইচা জমা থওঁ বা আমি দৰকাৰ হ'লে উলিয়াই আনো, এনেকুৱা ধৰণৰ কিছুমান কথা আমি জানো। আমি এতিয়া আচলতে বেংক কি সেই সম্পৰ্কে আলোচনা কৰিম। বেংক হৈছে এবিধ বিত্তীয় অনুষ্ঠান যি ঋণৰ ব্যৱসায় কৰে। বিত্তীয় মানে গম পাইছা টকা পইচাৰ লগত জড়িত অনুষ্ঠান। আৰু বেংকে কিহৰ ব্যৱসায় কৰে? ঋণৰ ব্যৱসায় কৰে। তাৰমানে যিসকলক ঋণৰ দৰকাৰ তেওঁলোকলৈ ঋণ আগবঢ়াই বেংকে মানে সুদ মানে উপাৰ্জন কৰে আৰু তাৰ দ্বাৰা বেংকৰ লাভ হয়। বেংকে মানে কি কৰে? সঞ্চয়কাৰীৰ পৰা সঞ্চয় সংগ্ৰহ কৰে আৰু সংগৃহীত সঞ্চয় যিসকলে ঋণ ল'ব বিচাৰে তেওঁলোকলৈ আগবঢ়ায়। সাধাৰণতে খেতিয়ক বা উদ্যোগপতি, ছাত্ৰ-ছাত্ৰী আৰু অন্যান্য শ্ৰেণীৰ লোকসকলে এনে ঋণ বেংকৰ পৰা লাভ কৰে। এনে লেনদেনত বেংকৰ লাভ হয়। যিসকলে বেংকৰ পৰা ঋণ লয় সেইসকলে মূলধন পৰিশোধ কৰাৰ লগে লগে বেংকক সুদৰ হাৰো দিব লাগে। মূলধন মানে যিমান ধৰা যিমান পৰিমাণৰ ঋণ ল'লে সেই ঋণটোতো ঘূৰাব লাগিবই, তাৰে লগে লগে কি দিব লাগিব? সুদো দিব লাগিব। আৰু এই সুদৰ হাৰ কি হয়? বেংকে মানে সঞ্চয়কাৰীলৈ যিটো সুদ আগবঢ়ায়, সঞ্চয়কাৰী মানে যিয়ে বেংকত জমা থয় তেওঁলোকলৈ যিটো সুদ আগবঢ়ায় বেংকে তাতকৈ যিসকলে ঋণ লয় তেওঁলোকে দিবলগীয়া সুদৰ পৰিমাণ কি হয়? বেছি হয়। তাৰ ফলত বেংকৰ ব্যৱসায় লাভজনক হৈ পৰে। গতিকে এই গম পালা সঞ্চয়কাৰীৰ পৰা বেংকে কি কৰে? সঞ্চয় সংগ্ৰহ কৰে আৰু যিখিনি সঞ্চয় তেওঁলোকে সংগ্ৰহ কৰে সেই সঞ্চয়ে আকৌ ঋণ লওঁতা সকললৈ আগবঢ়ায়। এতিয়া আমি বেংকৰ আচলতে উৎপত্তি কেনেকে হ'ল বা আৰম্ভণি কেনেকৈ হ'ল সেই সম্পৰ্কে আলোচনা কৰোঁ। অৰ্থনীতিবিদ ক্ৰাউথাৰৰ মতে, ক্ৰাউথাৰ বুলি কওঁতে তোমালোকে নিশ্চয় গম পাইছা, যিজন অৰ্থনীতিবিদে মুদ্ৰাৰ আটাইতকৈ গ্ৰহণযোগ্য সংজ্ঞাটো আগবঢ়াইছিল। তেওঁ কি বুলি কৈছিলে? তেওঁৰ মতে বেংকৰ পূৰ্বপুৰুষ মানে বেংকৰ জন্মদাতা হ'ল বেপাৰী, সোণাৰী আৰু মহাজনসকল। মধ্যযুগত কি হৈছিলে? ইটালীত বেংক অফ ভেনিচ স্থাপন হৈছিল। হোৱাৰ লগে লগে এই মানে বেংক শব্দটোৱে মানে প্ৰচাৰ লাভ কৰে বুলি কোনোৱে ক'ব খোজে। ইটালীত যিবিলাক ক্ষুদ্ৰ ক্ষুদ্ৰ ৰাজ্য আছিল সেইবিলাকৰ মাজত সঘনাই যুদ্ধ বিগ্ৰহ চলি থকা বাবে কৰ্তৃপক্ষক ধনৰ প্ৰয়োজন হৈছিল আৰু এই ধনৰাশি সংগ্ৰহ কৰিবলৈ তেওঁলোকে কেতবোৰ আয়ুক্ত নিয়োগ কৰিছিল। মানে যিয়ে মানে এই মানে টকা পইচা যিয়ে সংগ্ৰহ কৰিব আয়ুক্ত বুলি কৈছিল। আৰু এই আয়ুক্তসকলক মানে কি বুলি কোৱা হৈছিল? মন্ত্ৰী বুলি কোৱা হৈছিল। সেই সময়ত ইটালীৰ বৃহৎ অঞ্চল জাৰ্মানসকলৰ দখলত আছিল আৰু এই জাৰ্মান বিলাকে মন্ত্ৰী শব্দটোৰ ঠাইত বেংক শব্দটো ব্যৱহাৰ কৰিছিল। ইটালীত এই শব্দটোক বেংকো বুলি কয়, জাৰ্মান বিলাকে বেংক বুলি কয়, আমি গমেই পালো। মাত্ৰ বানানটো আমি যিটো বেংক বানান ব্যৱহাৰ কৰো তাতকে বেলেগ অলপ। ফৰাচী সকলে বেংকে বুলি কয় আৰু ইংৰাজীত তাক কি বুলি কোৱা হয়? বেংক বুলি কোৱা হয়। মানে ইংৰাজী ভাষাত গৈ ই বেংক হৈ পৰিল। এতিয়া ভাৰতবৰ্ষত প্ৰথমতে কেতিয়া বেংক স্থাপন হৈছিল? এইটোতো আমাৰ নিশ্চয় জানিবৰ মন যায়। ভাৰতবৰ্ষত প্ৰথমতে বেংক স্থাপন হৈছিল 1770 চনত। তোমালোকে মনত ৰাখিবা। আৰু এই বেংকটোৰ নাম আছিল বেংক অফ হিন্দুস্তান। আমাৰ অসমতো থলুৱা প্ৰচেষ্টাৰ ভিত্তিত প্ৰথম বেংক এটা গঢ় লৈ উঠিছিল। নামটো আছিল গুৱাহাটী বেংক
আৰু ই স্থাপন হৈছিল 1926 চনত। গতিকে তোমালোকৰ নিশ্চয় বেংকৰ উৎপত্তি সম্পৰ্কে ধাৰণা পৰিষ্কাৰ হ'ল। এতিয়া আমি বেংকৰ শ্ৰেণী বিভাজন সম্পৰ্কে আলোচনা কৰিম। শ্ৰেণী বিভাজন মানে আমি বেংকক কি ভাগত ভাগ কৰিব পাৰো। আচলতে বেংক কেইবা প্ৰকাৰৰো আছে। আমি ইয়াতে গোটেইবিলাক আলোচনা নকৰো। আমাৰ কাৰণে মানে জানিবলগীয়া বেংক কেইটা হৈছে কেন্দ্ৰীয় বেংক, বাণিজ্যিক বেংক, আঞ্চলিক বেংক, ভাৰতীয় ঔদ্যোগিক বিকাশ বেংক, ভাৰতীয় ক্ষুদ্ৰ উদ্যোগ বিকাশ বেংক আৰু কৃষি আৰু গ্ৰাম্য উন্নয়নৰ ৰাষ্ট্ৰীয় বেংক। এইকেইটা বেংক সম্পৰ্কে আমি আমাৰ পাঠত মানে আলোচনা কৰিম। এইকেইটা বেংকৰ বাহিৰেও আৰু কিছুমান বেংক আছে, যেনে ধৰা এছিয় উন্নয়ন বেংক, বিশ্ব বেংক আমি ৱৰ্ল্ড বেংক বুলি জানো, তোমালোকে নিশ্চয় নামটো শুনিয়ে থাকা। আৰু আমাৰ চৰকাৰে বিভিন্ন ধৰণৰ উন্নয়নমূলক কাৰ্যৰ কাৰণে বিশ্ব বেংকৰ পৰা কি কৰে মানে ঋণ লয়। এইবিলাক বেংকৰ বিষয়ে তোমালোকে যেতিয়া তোমালোকে আৰু ওপৰলৈ যেতিয়া পঢ়িবা তেতিয়া তোমালোকে এই বেংক বিলাকৰ বিষয়ে পঢ়িবলৈ পাবা। এতিয়া আমি প্ৰথমতে কেন্দ্ৰীয় বেংকৰ বিষয়ে আলোচনা কৰো। কেন্দ্ৰীয় বেংক হৈছে এখন দেশৰ বেংক ব্যৱস্থাৰ মুৰব্বী বেংক। যেনেদৰে ধৰা তোমালোকৰ স্কুলৰ বা আমাৰ স্কুলৰ মুৰব্বীজন কোন হয়? আমাৰ অধ্যক্ষ মহোদয় নহয় জানো? ঠিক তেনেদৰে এই এখন দেশৰ যিমান বিলাক বেংক আছে, এই বেংক ব্যৱস্থাটোৰ মানে মুৰব্বী হ'ল কেন্দ্ৰীয় বেংক। আৰু এই বেংকৰ মানে নীতি নিয়ম অনুসৰি, নীতি নিৰ্দেশনা অনুসৰি অন্যান্য বেংক বিলাকে কাৰ্য সম্পাদন কৰিব লাগে। আমাৰ পৃথিৱীৰ আটাইতকৈ পুৰণি কেন্দ্ৰীয় বেংক হৈছে ছুইডেনৰ ৰিক্স বেংক, আৰু ই 1656 চনত স্থাপন হৈছিল। ভাৰতবৰ্ষৰ কেন্দ্ৰীয় বেংকটোৰ নাম তোমালোকে নিশ্চয় জানা। আমি যিমান বিলাক মুদ্ৰা ব্যৱহাৰ কৰো তাত থাকে নামটো হৈছে ভাৰতীয় ৰিজাৰ্ভ বেংক, ইংৰাজীত ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া। এই বেংকটো আমাৰ ভাৰতৰ কেন্দ্ৰীয় বেংকটো 1935 চনত স্থাপন হৈছিল, তোমালোকে মনত ৰাখিবা। এতিয়া কেন্দ্ৰীয় বেংকে বিভিন্ন ধৰণৰ কাৰ্য সম্পাদন কৰিব লাগে। সেই কাৰ্য সম্পৰ্কে আমি আলোচনা কৰো। এইটো হৈছে আমাৰ ভাৰতীয় ৰিজাৰ্ভ বেংকৰ মানে দুৱাৰমুখৰ এটা ছবি। এই কাৰ্যসমূহ আমি আলোচনা কৰো। প্ৰথমটো মানে আটাইতকৈ গুৰুত্বপূৰ্ণ কাৰ্য হৈছে কেন্দ্ৰীয় বেংকে কাগজী মুদ্ৰা ছপা কৰে। কাগজী মুদ্ৰা মানে গম পাইছা নহয়? আমি যিবিলাক কাগজী মুদ্ৰা আমি ব্যৱহাৰ কৰি আছো, আগতেও যিবিলাক কৰা হৈছিলে, এই ধৰা এতিয়া কি আছে 5 টকীয়া, 10 টকীয়া, একেবাৰে 2000 টকীয়ালৈকে বিভিন্ন ধৰণৰ কাগজী মুদ্ৰা আমি ব্যৱহাৰ কৰো। এই আটাইবিলাক কাগজী মুদ্ৰা ছপা কৰে কেন্দ্ৰীয় বেংকে। এইটো কেন্দ্ৰীয় বেংকৰ একচেটিয়া অধিকাৰ, অন্য কোনো বেংকৰ এই অধিকাৰটো নাই। দ্বিতীয়টো প্ৰধান কাৰ্য হৈছে কেন্দ্ৰীয় বেংকে আমানত মুদ্ৰা বা ঋণ মুদ্ৰাৰ পৰিমাণ নিয়ন্ত্ৰণ কৰে। এতিয়া আমি আমানত মুদ্ৰা বা ঋণ মুদ্ৰা কাক বোলে জানিব লাগিলে, আমানত মুদ্ৰা হৈছে বাণিজ্যিক বেংকবোৰে সৃষ্টি কৰা আমানতক আমানত মুদ্ৰা বা ঋণ মুদ্ৰা বোলে। মানে বাণিজ্যিক বেংক বিলাকত আমি মানে মুদ্ৰা আমি সঞ্চয় আমাৰ মানে জমা থওঁ, তাৰ পৰা মানে বাণিজ্যিক বেংকে যিবিলাক মানে আমানত সৃষ্টি কৰে সেইবিলাকক বা ঋণ দিয়াৰ কাৰণে যি মুদ্ৰা উলিয়াই দিয়ে সেয়াই হৈছে আমানত মুদ্ৰা বা ঋণ মুদ্ৰা। গতিকে এই ঋণ মুদ্ৰাৰ পৰিমাণ নিয়ন্ত্ৰণ কৰা কামটো কৰে কেন্দ্ৰীয় বেংকে। এই ঋণ মুদ্ৰা হৈছে দেশৰ সৰ্বমুঠ মুদ্ৰাৰ এক বৃহৎ অংশ, আৰু বাণিজ্যিক বেংক বিলাকৰ ঋণদান ক্ষমতাৰ ওপৰত আমানত মুদ্ৰা বা ঋণ মুদ্ৰাৰ পৰিমাণ নিৰ্ভৰ কৰে। কেন্দ্ৰীয় বেংকে বিভিন্ন ধৰণৰ ঋণ নিয়ন্ত্ৰণ ব্যৱস্থাৱলী গ্ৰহণ কৰি বাণিজ্যিক বেংকসমূহৰ ঋণ প্ৰদান ক্ষমতা নিয়ন্ত্ৰণ কৰিব পাৰে। কেতিয়াবা কেন্দ্ৰীয় বেংকে সুদৰ হাৰ বৃদ্ধি কৰে, তেতিয়া বাণিজ্যিক বেংক বিলাকেও বৃদ্ধি কৰিবলৈ বাধ্য হয়, আৰু তেতিয়া কি হয় মানে অৰ্থনীতিত ঋণ মুদ্ৰাৰ পৰিমাণ কমি যায়। আকৌ যেতিয়া সুদৰ হাৰ যেতিয়া হ্ৰাস কৰে তেতিয়া অৰ্থনীতিত ঋণ মুদ্ৰাৰ পৰিমাণ বৃদ্ধি পায়। এইবিলাক তোমালোকে মানে অকমান ওপৰলৈ বেছি মানে বহলাই পঢ়িবলৈ পাবা।
তৃতীয়টো কাৰ্য হৈছে কেন্দ্ৰীয় বেংক হৈছে বেংকসমূহৰ বেংক, মানে বেংকসমূহৰ বেংক হিচাপে কাৰ্য সম্পাদন কৰিব লাগে। এতিয়া বেংকসমূহৰ বেংক মানে কি, মানে কেন্দ্ৰীয় বেংকে আটাইবিলাক বেংকৰ হিচাপ নিকাচ পৰীক্ষা কৰে। কেন্দ্ৰীয় বেংক হৈছে অন্যান্য বেংকৰ বিপদৰ বন্ধু। যদি কোনোবা বেংক আৰ্থিক সংকটৰ সন্মুখীন হৈছে তেতিয়াহলে কেন্দ্ৰীয় বেংকে হৈছে সেই বেংকটোৰ বাবে শেষ আশ্ৰয়স্থল, মানে সেই বেংকটোক মানে সংকটৰ পৰা উদ্ধাৰ কৰিব পাৰে একমাত্ৰ কেন্দ্ৰীয় বেংকে। সেইকাৰণে কেন্দ্ৰীয় বেংকক কি বুলি কোৱা হয়, বেংকসমূহৰ বেংক বুলি কোৱা হয়। চতুৰ্থটো কাৰ্য হৈছে কেন্দ্ৰীয় বেংক চৰকাৰৰ বিত্তৰ যোগান ধৰোতা। বিত্ত মানে গম পাইছা, মানে টকা পইচাৰ যোগান ধৰোতা। আমি জানো যে আমাৰ চৰকাৰে কি কৰে, প্ৰতি বছৰে বাজেট উত্থাপন কৰে, মানে অহা বছৰটোৰ কাৰণে কি কি কাম কৰিব, ক'ত কিমান খৰচ হ'ব বা ক'ৰ পৰা চৰকাৰৰ আয় হ'ব, এইবিলাক সকলো দেখুৱাই। এই বাজেটত কি হয়, প্ৰায়ে বাজেট ঘাটিয়ে দেখা দিয়ে। বাজেট ঘাটিয়ে মানে কি, মানে যিমান আয় হয় তাতকৈ খৰচটো বেছি হয়। গতিকে কেতিয়া কি হয়, ঘাটি বাজেটে দেখা দিয়ে। আৰু এই বাজেট ঘাটি দূৰ কৰিবলৈ চৰকাৰক যি বিত্তৰ প্ৰয়োজন হয় সেয়া কেন্দ্ৰীয় বেংকে যোগান ধৰে। তাৰমানে চৰকাৰে, ৰাজ্য চৰকাৰসমূহে নহয় কিন্তু কেন্দ্ৰীয় চৰকাৰে কেন্দ্ৰীয় বেংকৰ পৰা বিত্তীয় সাহায্য ল'ব পাৰে। কেন্দ্ৰীয় বেংকে নতুন মুদ্ৰা সৃষ্টি কৰি এই সাহায্য আগবঢ়ায়। গতিকে তোমালোকে নিশ্চয় গম পালা কেনেদৰে কেন্দ্ৰীয় বেংকে চৰকাৰক বিত্তৰ যোগান ধৰে। তাৰপিছত পঞ্চমটো কাৰ্য হৈছে কেন্দ্ৰীয় বেংক দেশৰ বৈদেশিক বিনিময়যোগ্য মুদ্ৰাৰ ৰক্ষক। আমি এটা কথা জানো যে মানে কি হয়, আমাৰ ভাৰতীয় টকাৰ বিপৰীতে আমি আমেৰিকান ডলাৰ কিমান দিব লাগিব, মানে কিমান আমেৰিকান ডলাৰ $1 হলে ধৰা কিমানখিনি আমি ভাৰতীয় টকা দিব লাগিব, বা পাকিস্তানৰ টকা ধৰা কিমান হ'ব, এই ধৰণৰ যিটো বিনিময়ৰ যিখিনি মানে বিনিময়ৰ যিটো হাৰ, সেইটো মানে কি কৰে, মানে কেন্দ্ৰীয় বেংকে এই হেৰিটো নিৰ্ধাৰণ কৰে। এই বিনিময়ৰ হাৰ ভাৰতৰ ক্ষেত্ৰত ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই নিৰ্ধাৰণ কৰি দিয়ে। মানে বিভিন্ন দেশৰ মুদ্ৰাৰ বিপৰীতে কি হয়, ভাৰতীয় টকাৰ বিনিময়ৰ হাৰ বেলেগ বেলেগ হয়। এতিয়া কিন্তু যিহেতু মানে মুক্ত অৰ্থনীতিয়ে মানে চলি আছে, আমি মুক্ত অৰ্থনীতিত আছো, গতিকে এই বৈদেশিক মানে মুদ্ৰাৰ এই বিনিময়ৰ হাৰ কিহৰ দ্বাৰা নিৰ্ধাৰিত হয়, বৈদেশিক মুদ্ৰাৰ বজাৰত মুদ্ৰাৰ যোগান আৰু চাহিদাই নিৰ্ণয় কৰে। এতিয়া কিন্তু কেন্দ্ৰীয় বেংকে নকৰে। এইটো হল পঞ্চম কাৰ্য। ষষ্ঠ কাৰ্যটো হৈছে বেংকসমূহৰ বাবে পৰিষদ বেংকৰ কাম কৰে। কেন্দ্ৰীয় বেংকে পৰিষদ বেংকৰ কাম কেনেদৰে কৰে চোৱা, যে বেংকসমূহ পৰস্পৰ নিৰ্ভৰশীল। কোনো নিৰ্দিষ্ট বেংকৰ ধনৰ অভাৱ হলে আন এটা বেংকৰ পৰা ঋণ লয়। এইদৰে আন্তঃ বেংক লেনদেন চলি থাকে, মানে বেংক বিলাকৰ মাজত লেনদেন চলি থাকে। কেন্দ্ৰীয় বেংকত সকলো বেংকৰে হিচাপ থাকে। যেতিয়া ঋণ লওঁতা বেংকে ঋণ দিওঁতা বেংকক ঋণ পৰিশোধ কৰে, তেতিয়া ঋণ লওঁতা বেংকৰ হিচাপৰ পৰা ঋণৰ পৰিমাণ বিয়োগ কৰা হয়, আৰু ঠিক সেই পৰিমাণটো ঋণ দিওঁতা বেংকৰ হিচাপত যোগ দিয়া হয়। কেন্দ্ৰীয় বেংকৰ জৰিয়তে এই লেনদেন প্ৰক্ৰিয়া সম্পাদন কৰা হয়। সেইকাৰণে কি বুলি কোৱা হয়, কেন্দ্ৰীয় বেংকে বেংকসমূহৰ বাবে পৰিষদ বেংকৰ কাম কৰে বুলি কোৱা হয়। আৰু এটা কাৰ্য হল কেন্দ্ৰীয় বেংকৰ কি কৰে, বিভিন্ন ধৰণৰ উন্নয়নমূলক কাৰ্য সম্পাদন কৰে। যিবিলাক মানে খণ্ডই আৰ্থ-সামাজিক উন্নয়নৰ বাবে অগ্ৰাধিকাৰ লাভ কৰে, এইকেইটা খণ্ডলৈ কেন্দ্ৰীয় বেংকে ধনৰাশি ব্যৱস্থা কৰি দিব লাগে। উদাহৰণস্বৰূপে এটা আমাৰ অগ্ৰাধিকাৰ প্ৰাপ্ত খণ্ড হল কৃষি খণ্ড। কৃষি খণ্ডই যাতে প্ৰয়োজনীয় সম্পদৰ অভাৱত মানে অসুবিধাত নপৰে, তাৰ বাবে যি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে সেইবিলাক মানে কেন্দ্ৰীয় বেংকে গ্ৰহণ কৰিব লাগে। আৰু ভাৰতবৰ্ষত বৰ্তমান
তেনেকুৱা অগ্ৰাধিকাৰপ্ৰাপ্ত খণ্ডলৈ আগবঢ়োৱা বেংক ঋণৰ পৰিমাণ বেংকৰ মুঠ আমানতৰ মানে বেংকত যিমান জমা আছে তাৰ 40% হ'ব লাগে। তাৰপিছত আৰু এটা কেন্দ্ৰীয় বেংকৰ কাৰ্য হ'ল মানে এইটো আমি অন্যান্য কাৰ্য বুলি ক'ব পাৰো, মানে বিভিন্ন ধৰণৰ আৰু কাৰ্য কিছুমান কৰে। তাৰ ভিতৰত প্ৰধান হ'ল কেন্দ্ৰীয় বেংকে দেশৰ আৰ্থিক পৰিস্থিতিৰ খতিয়ান দাঙি ধৰে। মানে দেশৰ সময়ে সময়ে আৰ্থিক পৰিস্থিতি কেনেকুৱা হৈ আছে এই সম্পৰ্কে মানে এটা বিৱৰণ তাৰমানে দাঙি ধৰে। তাৰোপৰি ছাত্ৰ ছাত্ৰীসকললৈ ঋণৰ যোগান ধৰে আৰু বিভিন্ন কল্যাণমূলক আঁচনিৰ বাবে বৰঙণি আগবঢ়োৱা কামটো কেন্দ্ৰীয় বেংকে কৰে। গতিকে এনেদৰে কেন্দ্ৰীয় বেংকে বিভিন্ন কাৰ্য সম্পাদন কৰি মানে দেশৰ অৰ্থনীতি সুদৃঢ় কৰি ৰাখে আৰু মানে এটা নীতি নিয়মৰ মাজেৰে পৰিচালনা কৰে। গতিকে আমি গম পালো যে এটা প্ৰধান কথা আমি কি গম পালো যে কেন্দ্ৰীয় বেংক হৈছে দেশৰ বেংক ব্যৱস্থাৰ মানে মুৰব্বী বেংক। এতিয়া আমি বাণিজ্যিক বেংক সম্পৰ্কে আলোচনা কৰিম। বাণিজ্যিক বেংকৰ লগত আমাৰ মানে বেছিভাগৰে পৰিচয় আছে, কাৰণ আমি যে আমাৰ সঞ্চয় য'ত আমি জমা থওঁ সেয়া আমি বাণিজ্যিক বেংকত থওঁ। কেন্দ্ৰীয় বেংকে মানে আমাৰ জনসাধাৰণৰ পৰা সঞ্চয় গ্ৰহণ নকৰে, এইটো কেন্দ্ৰীয় বেংকৰ এইটো কাম নহয়। গতিকে বাণিজ্যিক বেংক সম্পৰ্কে আমি এতিয়া আলোচনা কৰোঁ। যিবিলাক বেংকে কেন্দ্ৰীয় বেংকৰ নিৰ্দেশনা মানি জনসাধাৰণৰ লগত প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে সঞ্চয়, ঋণ, বেপাৰ বাণিজ্য আদিত জড়িত কাৰ্য সম্পন্ন কৰে তাকে বাণিজ্যিক বেংক বুলি কোৱা হয়। তাৰমানে কি বাণিজ্যিক বেংকে কি কৰে, কেন্দ্ৰীয় বেংকে যি ধৰণৰ নীতি নিৰ্দেশনা দিয়ে সেয়া মানি জনসাধাৰণৰ লগত মানে প্ৰত্যক্ষ মানে জনসাধাৰণে ডাইৰেক্ট মানে সঞ্চয় মানে থব পাৰে বা ঋণ ল'ব পাৰে, পৰোক্ষভাৱে পাৰে। মানে বেংকত নোযোৱাকৈও আমি জানো যে মানে আজিকালি কি আছে মানে অনলাইন ব্যৱস্থা আছে, মানে বেংকত নোযোৱাকৈও হয়। তাৰপিছত বেপাৰ বাণিজ্য আদিৰ লগত জড়িত বিভিন্ন কাৰ্য, যেনে ধৰা আমি কিছুমান সামগ্ৰী ধৰা আমি অনলাইন কিনো, তাৰ যিটো দাম সেইটো আমি আমাৰ কি কৰোঁ বেংকৰ জৰিয়তে আমি পৰিশোধ কৰোঁ। ঠিক তেনেদৰে বিভিন্ন ধৰণৰ ধৰা টেলিফোনৰ বিল, আমাৰ ইলেক্ট্ৰিচিটি বিল, এই আটাইবিলাক আমি কি কৰোঁ ঘৰৰ পৰাই আমি মানে অনলাইন আমি দিব পাৰোঁ। আৰু সেই তেনেধৰণে আমি আমাৰ যিখিনি ধৰা আমি দিলোঁ, এই যে যিটো হিচাপ নিকাচ আমাৰ হিচাপৰ বহীৰ পৰা যিখিনি ধৰা আমি দিলোঁ সেইখিনি কি হ'ব, বিয়োগ হ'ব। গতিকে সেই গোটেইবিলাক কাম কি কৰে বাণিজ্যিক বেংকে মানে সম্পাদন কৰে। এই হিচাপ নিকাচৰ কাম বা ঋণ দিয়া কাম, সঞ্চয় গ্ৰহণ কৰা কাম, এইবিলাক মানে চব বাণিজ্যিক বেংকে এইবিলাক পৰিচালনা কৰে। গতিকে নিশ্চয় বাণিজ্যিক বেংক সম্পৰ্কে আমাৰ ধাৰণা হ'ল। আৰু ভাৰতবৰ্ষত বৰ্তমান প্ৰায় 24টা বাণিজ্যিক বেংক আছে। আমি তাক ইংৰাজীত কি বুলি কওঁ কমাৰ্চিয়েল বেংক বুলি কওঁ। গতিকে আজি থুলমূল এটা ধাৰণা তোমালোকে লৈ থোৱা বাণিজ্যিক বেংক কি। ইয়াৰ পিছত আমি বাণিজ্যিক বেংকৰ কাৰ্যাৱলী সম্পৰ্কে আলোচনা কৰিম। গতিকে আজি আমি কি কি আলোচনা কৰিলো, বেংক কি সেই সম্পৰ্কে আলোচনা কৰিলো, বেংকৰ উৎপত্তি, বেংকৰ শ্ৰেণী বিভাজন, কেন্দ্ৰীয় বেংক আৰু ইয়াৰ কাৰ্যসমূহ, আৰু শেষত বাণিজ্যিক বেংক কি সেই সম্পৰ্কে আলোচনা কৰিলো। তোমালোকক মই কেইটামান হোমৱৰ্ক দিছো। প্ৰথমটো দিছো বেংক কি, 1 নম্বৰ দিছো। দ্বিতীয়টো ভাৰতীয় ৰিজাৰ্ভ বেংক কেতিয়া স্থাপন হৈছিল, 1 নম্বৰ আছে। ভাৰতৰ প্ৰথমটো বেংকৰ নাম কি। তাৰপিছত বেংক অফ হিন্দুস্তান কেতিয়া স্থাপন হৈছিল, আৰু শেষৰ প্ৰশ্নটো দিছো কেন্দ্ৰীয় বেংকৰ 2টা কাৰ্য আলোচনা কৰা। ইয়াতে মই 2 নম্বৰ দিছো। গতিকে এইখিনি আজি আমি আলোচনা কৰিলো। তোমালোকে মোক হোমৱৰ্কখিনি কৰি দেখুৱাবা। আৰু মই যিখিনি তোমালোকক কথা মানে লিখিত হিচাপত যিখিনি দিছো, এইখিনি যাতে তোমালোকৰ সমাজ বিজ্ঞানৰ অৰ্থনীতিৰ বহীটোত লিখি থৈ দিয়া। আজিলৈ মোৰ পাঠ ইমানতে সামৰিছো।